প্ৰেগনেন্সিৰ সময়ত আমি কেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, ফাৰ্ষ্ট টিডি ভেকচিনটো কেতিয়া ল'ব লাগে আৰু আমি মিনিমাম কেইটা ভিজিট কৰিব লাগে সেইখিনি আজি আপোনালোকক জনাম। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে, কুশলে আছে। আজি আপোনালোকক এটা বস্তু দেখুৱাম, বলক। বিচাৰি আছো, গছ পাইছো। এইটো গছ ফুলো লাগিছে, কিন্তু ফলটো পোৱা ক'ত পাম? এতিয়া বিচাৰিয়ে থাকো। আকৌ পুখুৰীৰ পাৰে পাৰে গৈ আছো, আকৌ পিছতে পানীত পৰিলে অৱস্থা বেয়া হৈ যাব। এই ইয়াতে আছে কেইটামান, চাওক। এইটো কি গছ আপোনালোকে কমেণ্টত জনাবচোন। মই আগতে কৈ নকওঁ, ভিডিঅ'ৰ লাষ্টত ক'ম এইটো কি গছ আছিল। আৰু ইয়াত যিটো ফল লাগিছে এইটো খাব পাৰি। এইটো আপোনালোকে কোনোবাই খাই পাইছে নেকি মোক জনাব। সৰুকালত খাইছিলোঁ, ভাল লাগে খোৱাত, অলপ টেঙা টেঙা লাগে। এইটো চাওক, এইটো পকিছে কলা। আপোনালোকে কোনোবা দিন এইটো মানে সৰুকালত খাইছে নেকি? মানে মই ইয়াতে আহিছিলোঁ, অহাৰ পিছত চালোঁ এইটো বিচাৰি আছিলোঁ, গছ পাইছোঁ কিন্তু ফলটো বিচাৰি পোৱা নাছিলোঁ। চাওঁ, এইটো পুখুৰীৰ কাষতে আছে, সেইকাৰণে উঠাই লৈ আহিছোঁ। কেইটামান কথা শ্বেয়াৰ কৰিব বিচাৰিম। মানে কথাখিনি আপোনালোকৰ কাৰণে, কিছুমানৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব। কথাখিনি আপোনালোকে ক'ব পাৰে যে এইখিনি আপুনি কোৱাৰ কাৰণে কোন হয়, কিন্তু মই মেডিকেল পাৰ্চনে হয়। মানে কিছুমান মানুহে এইটোৰ বিষয়ে নাজানে, কাৰণ আমি ডিউটিত যেতিয়া যাওঁ এইবিলাক আমি ফেচ কৰিব লাগে। প্ৰেগনেন্সিৰ সময়ত আমি কেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, ফাৰ্ষ্ট টিডি ভেকচিনটো কেতিয়া ল'ব লাগে আৰু আমি মিনিমাম কেইটা ভিজিট কৰিব লাগে। ফাৰ্ষ্টত মই প্ৰেগনেন্সি ৰেজিষ্ট্ৰেশ্যন কেতিয়া কৰিব লাগে, যিমান সোনকালে মানে আমি গম পাওঁ যে আমাৰ প্ৰেগনেন্সি কনফাৰ্ম হৈ যায়, সিমান সোনকালে আমি যাই পিনে প্ৰেগনেন্সি ৰেজিষ্ট্ৰেশ্যনটো উপস্বাস্থ্য কেন্দ্ৰত কৰিব লাগে। আৰু এটা কথা হ'ল যে ৰেজিষ্টাৰ কৰাৰ পিছত আমি টিডি ভেকচিনটো কেতিয়া ল'ম, বহুত মানে সোধে। আৰু আমাৰ স্বাস্থ্য কেন্দ্ৰত কেতিয়াবা 5 মাহ 6 মাহ হৈ যোৱাৰ পিছতো মানে আহি যায় যে ৰেজিষ্টাৰ কৰিব লাগে, ভেকচিন ল'বলৈ আহি যায়। আৰু সেইটো মানে আচলতে যিমান সোনকালে পাৰে সিমান মানে প্ৰেগনেন্সিটো কনফাৰ্ম হোৱাৰ লগে লগে টিডি ফাৰ্ষ্ট ড'জটো লৈ ল'ব লাগে। তেতিয়া হ'ল ছেকেণ্ড ড'জটো আকৌ কেতিয়া ল'ব লাগে? ছেকেণ্ড ড'জটো ফাৰ্ষ্ট ড'জটো লোৱাৰ 28 দিন পিছত, মানে 1 মাহ পিছতে ল'ব লাগে। আগৰ দিনত এইটো বিলিভ কৰিছিল যে প্ৰেগনেন্সিৰ ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত মানে টিডি ভেকচিনটো 3 মাহ বা 4 মাহ পিছতহে ল'ব লাগে। এইটো নহয়, আচলতে এইটো ভুল ধাৰণা আছিল। টিডি ভেকচিনটো আমি যিমান সোনকালে পাৰোঁ, এজ চুন এজ পচিবল, প্ৰেগনেন্সি কনফাৰ্ম হোৱাৰ লগে লগে ল'ব লাগে। মাইকী মানুহ কেইজনীয়ে মানে এবাৰ ৰেজিষ্টাৰ কৰাৰ পিছত ভেকচিন ল'বলৈ আহোঁতেও টান পায় আৰু চেকআপত অহাৰ কাৰণে বহুত টান পাই থাকে। আচলতে আমি মিনিমাম 4টা ভিজিট কৰিবই লাগে, মানে চেকআপত আহিবই লাগে। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ যে আমি ভিজিটখিনি যে কৰিম, 4টা ভিজিট যে মিনিমাম কৰিব লাগে, কেতিয়া কেতিয়া কৰিব লাগিব। ফাৰ্ষ্ট ভিজিটটো আমি 12 উইকছৰ ভিতৰত কৰিব লাগিব। মানে 3 মাহ 12 উইকছ মানে 3 মাহৰ ভিতৰত মানে ৰেজিষ্ট্ৰেশ্যন আৰু ভিজিটটো কৰিব লাগিব। চেম বেচিছত ছেকেণ্ড ভিজিটটো আমি 14 to 26 উইকছত কৰিব লাগিব। আৰু থাৰ্ড ভিজিটটো আমি 28 to 34 ভিতৰত কৰিব লাগিব। আৰু ফ'ৰ্থ ভিজিটটো বিটুইন 36 উইকছৰ পৰা, মানে যেতিয়ালৈকে বাচ্চাটো জন্ম নহয় তাৰ আগতে কৰিব লাগিব। এই ভিজিটখিনি আমি মিনিমাম কৰিব লাগিব। আৰু ইয়াৰ উপৰিও আমি আৰু ভিজিট কৰিব পাৰোঁ যদি কোনো অসুবিধা হয়, কিবা ডেঞ্জাৰ চাইন দেখা পোৱা যায়। আৰু আপোনালোকক নেক্সট ভিডিঅ'ত মই কি কি ডেঞ্জাৰ চাইন আছে সেইখিনিৰ বিষয়ে জনাবলৈ ট্ৰাই কৰিম। গতিকে আপোনালোকৰ যদি এই ভিডিঅ'টো চাই পিনে মানে অলপ হ'লেও যদি সহায় হৈছে, ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু পাৰিলে আপোনালোকে যদি আগতীয়াকৈ বস্তুখিনি জানে, আপোনাৰ ওচৰে পাজৰে যিখিনি মানুহ আছে সিহঁতক অলপ মানে আপোনাৰ নলেজখিনি সিহঁতৰ লগত শ্বেয়াৰ কৰিবলৈ ট্ৰাই কৰিব। কাৰণ এনেকুৱা বহুত মানুহ আছে যে সিহঁতে এতিয়ালৈকে গমেই নাপায় যে আমি ৰেজিষ্ট্ৰেশ্যন কেতিয়া কৰিব লাগে, ভেকচিনখিনি কেতিয়া ল'ব লাগে, কিমানটা ভিজিট কৰিব লাগে, আৰু ব্লাড টেষ্টখিনিও সিহঁতে কৰিব নাপায়। তো গতিকে এইখিনিয়ে মোৰ আজিৰ ভিডিঅ'টো। বাই বাই।